फ्रेंड्स की खबर निश्चय सकलोरे भाले आरो मोरो ভাল आरो মই পুৰবি আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো মোৰ চেনেল ট্ৰেডিশন অফ বিউটিফুল নৰ্থ ইষ্টলৈ অহাকালি বা এজনীৰ বিয়া আছে কি স্টাইল কৰো ভাবি আছো মনতে ভাবিছো চুলিখিনি মই অকমান কাৰ্লি কৰি দিও যেহেতু মোৰ চুলিখিনি ষ্ট্ৰেইট হয় সেইকাৰণে মাজে মাজে কাৰ্লি কৰিব বহুত মন যায় এইটো আছে মোৰ কিন্তু এইটো মই ইউজ নকৰো কাৰণ এইটো ইউজ কৰিলে বহুত বেয়া হৈ যায় চুলিখিনি আৰু পুৰা ফাটি যায় আৰু কালাৰটো একদম ড্যামেজ হোৱাৰ নিচিনা লাগে সেইকাৰণে মই এটা বেলেগ ষ্টাইলত মই এয়া এইবোৰ মই বহি এইবোৰ বনাই আছিলো এনেকে কাগজ মেৰিয়াই লৈ পেলাই এনেকে পকাই লম পকাই গাঁঠি মাৰি দিম আৰু আপোনালোকক দেখাম এতিয়া কেনেকৈ কি কৰো বলক ভিডিওটো আৰম্ভ কৰো এতিয়া চুলিখিনি মই দুটা ভাগ কৰি লম এনেকে দুটা ভাগ কৰি লম চুলিখিনি অকমান তলটো কাটিব লগা হৈছিল কিন্তু কাটা নহল যেহেতু আজি শনিবাৰ সেইকাৰণে নাকাটিলো এতিয়া মই অকমান চুলি লম এনেকে লৈ পেলাই এইডাল মই এনেকে পকাই দিম চুলিখিনিত অকমান তেল দিব লাগিছিল তেল দিয়া নহল এনেকে বান্ধি দিও আৰু এনেকে এই ৰছীডাল আৰু এইডাল ৰছী মই এনেকে গাঁঠি মাৰি দিম ইয়াতে অকমান কষ্ট হয় আৰু এনেকে বান্ধিবৰ কাৰণে এয়া এটো মই বান্ধি দিলো এনেকে যেহেতু মোৰ ইমানখিনি চুলি আছে গতিকে অকলে বান্ধি থাকাটো বহুত মুশকিল হ'ব সেইকাৰণে মই শাশুমাৰ হেল্প লম এয়া হাই তেও মোক বান্ধি দিব এতিয়া চুলিবোৰ আৰু অকলে এইবোৰ কৰি থাকিব বৰ লাগে একদম এয়া মোৰ হৈ গল মাই বান্ধি দিলে ধুনিয়াকে এতিয়া আজি ৰাতিটো মই এনেকে থাকিম আৰু কালি যেতিয়া মই বিয়াত যাব ওলাম ৰেডি হ'ম তেতিয়া মই এইবিলাক খুলি দিম খুলি দিলে ধুনিয়া পুৰা কাৰ্লি হৈ আহিব আজি এনেকে শুই থাকিম আজি ভিডিওটো এইখিনি ইয়াতে আজি মই ষ্টপ কৰো কালি আকৌ মই ভিডিওটো কন্টিনিউ কৰিম চাই থাকিব হে গাইস এতিয়া বিয়াত যাব ওলাইছো আৰু যোৱাকালি মই এনেকে বান্ধি থৈ দিছিলো চুলিখিনি এতিয়া খুলিম চুলিবিলাক এডাল খুলি গৈছে ইয়া ৰাতিপুৱাই খুলি গৈছে এডাল খুলি যাতে এনেকুৱা হৈ গৈছে এতিয়া প্ৰথমতে মই মুখত এনে কিবা অকমান লগাম তাৰ পিছত এইখিনি খুলিম আপোনালোককো দেখাম প্ৰথমতে মই প্ৰাইমাৰটো লগাই লম ইমানো আৰু ভালকে নাজানো মেকআপ কৰিব যিখিনি পাৰো আৰু সেইখিনি নৰমালকে কৰি যাম আৰু
ৰাতি শুতে অকণমান কষ্ট হৈছিল কাৰণ এইখিনিবিলাক বহুত টানা খাই আছিল সেইকাৰণে অলপ মানে দুখ পাই আছিলোঁ মূৰটোত। এয়া প্ৰাইমাৰটো মই লগাই ল'লোঁ। মোৰ লগত কনচিলাৰ নাই চকুত লগাবৰ কাৰণে, সেইকাৰণে মই হেৰি কৰিম, এইটো আৰু ফাউণ্ডেশ্যনটো এই দুটা মই লগ কৰি কনচিলাৰ টাইপৰ ব্যৱহাৰ কৰিম। এই দুটা লগ কৰি পেলাই এয়া অকণমান লৈ ল'ম। তাৰপিছত অকণমান ফাউণ্ডেশ্যন লগাই লৈ ল'ম ইয়াতে। দুয়োটা মিক্স কৰিম। এতিয়া মোৰ মুখৰ মেকআপ হৈ গ'ল, চিম্পুলকৈ কৰিছোঁ আৰু এতিয়া মই এইবিলাক খুলিম। জানো হৈছে তোমাৰ মেগী কেম্বা দেখা হ'ব মোৰ হিচাপত। নহয় হ'লে কি হ'ব? ফটা চটা মাৰিম, চেণ্ডেল লগাম। ভাল লগা বুলি ভাবিছ? ভাল লাগিব তো, চুচিপা লাগিব। চুচপা লাগিব। এয়া মোৰ হৈ গ'ল এইখিনি। এতিয়া ড্ৰেছ কৰিম, চাদৰ মেখেলা পিন্ধিম আৰু আপোনালোককো দেখাম। অকণমান বেছিয়ে কাৰ্লি হৈ গ'ল লগাতকৈ, কাৰণ মই ৰাতিপুৱাই খুলিব লাগিছিল, নুখুলিলোঁ। কিন্তু এতিয়া আঁচুৰি দিলে ঠিক হৈ যাব। মই ৰেডি হৈ গ'লোঁ। এতিয়া কাণৰযোৰ চেঞ্জ কৰিম, অলপ বেলেগ পিন্ধিম কিবা এটা। এইটো খুলি থলোঁ। এতিয়া মই এই ছেটটো পিন্ধিম, এইটো পিন্ধিম। এইটো কুন্দনৰ হয়, এইটো অনলাইন অৰ্ডাৰ কৰিছিলোঁ এইটো।
আৰু এইডাল ডিঙিৰ হয়। এয়া মই ৰেডি হৈ গ'লোঁ। এয়া আমাৰ কইনা। এয়া বহি আছোঁ ইয়াতে বিয়া ঘৰত। আহি পালোঁ। এতিয়া ড্ৰেছবোৰ খুলিম আৰু। আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব। আজিলৈ এইখিনিয়ে, বাই।